জগত জীৱন ৰাম হৰে হৰে জগত জীৱন ৰাম হৰে হৰে জগত জীৱন ৰাম হৰে হৰে জগত জীৱন ভজরে পামর মন হে হরির শরণতে জগত জীবন রাম হরে হরে জগত জীবন রাম এই পদ্মা বোলে শুনা বইনি নেতা যে সুন্দৰে মতে বধিব আমি অধা ধনন্তরে আহো জগত জীবন রাম হরে হরে জগত জীবন রাম যদি সেই এই অজাই থাকে পৃথিবীতে তেবে তো নোৱাৰো বহিলে দিবাৰ হৰিদৰে আহো জগত জীবন ৰাম হৰে হৰে জগত জীবন ৰাম এইবাৰ দেখাচোন কি এই ৰজা চন্দ্ৰধৰৰ 6টাকৈ ল'ৰা সন্তান আছিল এটা এটা কৰি যেতিয়া নেকি পদ্মাৰ কাল লাগে দংশন কৰিছে 6টা দ্বীপত আৰু 6টা সন্তানক তাতে বধ কৰিছে বিধান মাৰি ফেলছি তাৰে পিছত কি হ'ল বাৰু চোৱাচোন তেতিয়া পদ্মাই চিন্তা কৰে চান্দৰ মই এটা এটাকে 6টা সন্তান মই ধ্বংস কৰিলো 6টা দ্বীপত মোৰ নাগে দংশন কৰিছি কিন্তু তথাপিতো তাত তেল মৰা নাই তাৰ মই ঘৰত পূজা খাব নাপাওঁ তাত তেল কচা বেছি হৈছে দেখোন তেল কচা বেছি গৰমটো গৰম গতিকে ইয়াৰ গৰম মই তাক তেল পানী কৰিবই লাগিব অহংকাৰ মই যিকোনো প্ৰকাৰে মই পূজা খাবই লাগিব নিশ্চয় খাব লাগিব পূজা খাব লাগিলে এটা উপায় আছে আচ্ছা কি উপায় কিবা আইঠাকলৰ সাৰশ মাথাটো আইঠাকলৰ সাৰটো বেলেগ বস্তু আজিকালি চদা আগতে আইঠাকলৰ সাৰ আছে আজিকালি দোকানতে পায় কিনিব পাৰি দেই এইটো সাৰৰ কাম নাই আজিকালি সাৰৰ কাম নাই আগত যে আইঠাকলৰ সাৰ আছে সেই সাৰৰ বস্তুৱে বেলেগ সেইটো তেতিয়া চিন্তা কৰে বদমাই মোৰ বুকৰ বহিনী বাইদেউ আছে বাইদেউ থাকাটো বইনাকনো নাচাব না বুকৰ বইনাক মই গতিকে মই বাইকে উঠবা লাগিল এই বুলি পদ্মাই গৈ বাকক মাত দিছি নেতাক মাত দিছি বাইদেউ চাচোন চান্দৰ মই মহাজ্ঞান মন্ত্ৰ হৰণ কৰি আনিছো আৰু তাৰ 6টা সন্তানক মাৰিছো তাৰ বাগান বাৰী হৰণ মানে কাটিছো মাৰ কৰি দিছো কিন্তু 6টা সন্তানক মই বাৰে বাৰে মাৰো আৰু এই চান্দই জীয়াই তোলে যদি চান্দই জীয়াই তোলে কি আৰু মোক মানব নকৰে মোৰ পূজা মুজা তেনেহ'লে আইলা কেপচুল পূজা মই নাপাম দেই পূজা যদি মই নাপাওঁ কি কৰোঁ বাই কি কৰোঁ বাই এটা উপায় নাথাকিয়া তই উপায় তাৰ মানে তই সৰ্পবিলাক পঠিয়াই আছা আৰু দংশন কৰি আছে তথাপিতো চান্দৈ চলিকেইটাক জীয়াই তোলে তই মহাজ্ঞান মন্ত্ৰ হৰণ কৰিছা বাগান বাৰী কাটিছা এটা কথা কি জানা সেই যে শংখপুৰত ধনন্তৰী ওজা আছে এই ধনন্তৰী ওজা নাম শুনিছা নহয় শংখপুৰত ধনন্তৰী ওজা সেই ওজা হিং ক্ৰিং ক্ৰিং বুলি ফুট মাৰি দিয়ে দিয়াৰ লগে লগে হাপাচকে উঠিব আৰু সেই অজাৰ কাৰণে বাৰে বাৰে তই দংশন কৰি আছা যদিও আৰু এই অজাই বাৰে বাৰে জীয়াই তুলছি নিশ্চয় আচ্ছা গতিকে তই যিকোনো প্ৰকাৰে সেই অজাক তই ধ্বংস কৰিব লাগিব মানে তাক মৃত্যু দিব লাগিব বাইদেউ অজা বোলে কিবা কেনে বস্তু অজা মোৰ বাপা তাৰ গুণ ঘাটি গুণ বাপটো হৈ বোলে নাৰায়ণ সদৃশে যেইটা দেৱদত্তে সাগৰ মন্থন কৰিছে সেই সাগৰ মন্থনত কি হৈছিল তইতো জানাই তাতে ইন্দ্ৰৰ উচ্চশ্ৰৱা ঘোঁৰা হৈছিল আৰু তাতে আছিল লক্ষী মানে জন্ম হৈছিল আৰু তাতে
কি হৈছিল কালকুট বিষ উৎপত্তি তাতে হৈছিল অমৃত উৎপত্তি হৈছিল আৰু ধনন্তৰী ওজা এই ধনন্তৰী বেজ তাতে ও ভাই তাতে জন্ম পাইছিল আচ্ছা হেনে ধনন্তৰীক মই কি কৰিম তই তাক মানে ধ্বংস কৰিব লাগিব ও ভাই আৰু যদি তই ধ্বংস কৰিব নোৱাৰা তেনেহ'লে চান্দৰ ঘৰত তই পূজা কেতিয়াও নাপায় মোৰ পূজা মুজা পূজা এই বাই এটা উপায় দিছোন তই আগতে কচোন এই ধনন্তৰী যি হুকেন বেজেছে কেনে কচোন বুজাই দিম অ তো সেইটো কথা বুজাই দিব ধনন্তৰীৰ লাগিব বিষয়ে অলপমান মোক কৈ দিছোন অ আচ্ছা তই তাৰ ধনন্তৰীৰ বিষয়ে কৈ নাজান আকৌ নাজনোৱে ও বিকক লগে ধনন্তৰী কিছু নাই গুণে ৰে বাৰে ও ইয়াৰে গুণে ও বাইদেউ বিকক ৰন্ধন যাৰ বিকক ভোজন ৰে বাৰে আৰু কি কৰি জানা কি বাইদেউ প্ৰভাতে উঠিয়াই যায় প্ৰাতকে তৰে জানা কিনো পঞ্চতলা মহাবিষ অজাই ভক্ষণ কৰে ৰে পঞ্চতলা মহাবিষ যায় ভজন ধনন্তৰীৰ কথা সুধিছা তাৰমানে কি এই ধনন্তৰী অ ধনন্তৰীৰ বিষয়ে তই একো নাজানা আকৌ নাজনো সেইকাৰণে তোৰ এই অৱস্থা কি কৰিবি পূজা খোৱাৰ সময়ত কিন্তু তই অকলে পূজা খাবা যা কিয় কিন্তু মোক লগে তই কিবা ভাগ আনা না এ বাইদেউ মই পূজা খাবা গেলে হয়তে মই মিহৰ মাত তেজ খাওঁ পাঠাৰ তেজ খাওঁ পাউডাৰ তেজ খাওঁ ডিমাৰ কুহুমটো খাওঁ ডিমাৰ কুহুম খা খাওঁ দে বাকী নাখা নাখাওঁ নাখাওঁ কণীৰ কুহুমটো খাওঁ আৰু মাছৰ তই কি খা ডিমাৰ মই ডিমাৰ বাকা বগাখিনি খাওঁ কণীৰ কুহুমখিনি খাওঁ ডিমাৰ ডিমাৰ মানে কণী বেলেগ ডিমা বেলেগ ডিমা বেলেগ কণী বেলেগ কণী বেলেগ আচ্ছা তই কথাটো বুজাই দিব পাৰিবি আচ্ছা অজা মই যি ক'লো মই মানে পদ্মাই যি ক'লাক যে মই যেতিয়া পূজা খাবা যাওঁ মানুহৰ ঘৰত যেতিয়া বামুণে পূজা কৰি থাকে আৰু যেতিয়া মোক ডিমা দে সেই ডিমাৰ মই বগাখিনি খাওঁ আৰু কণীৰ মই কুহুমটো খাওঁ তাৰমানে ডিমাৰ বগা ডিমাৰ বগা আৰু কণীৰ কুহুম সেইটো বুজাই দিব পাৰিবি কিয় নৰিম তেনেহ'লে বুজাই আচ্ছা এই ধৰি লওঁ যি হাঁহে যি ডিমা পাৰে ডিমা পাৰিলে যি পোৱালি জাগে নিশ্চয় যেতিয়া পোৱালি জাগে তেতিয়া যি উমনিত ধৰা হাঁহ আছে হাঁহৰ মানে বুকৰ মাজত বহুতটা ডিমা দে সেই ডিমাবিলাক চব ডিমাৰে পোৱালি হয় নেকি নহয় তাৰে ভিতৰত কিছুমানৰ হয়ে কিছুমানে ঘলা হৈ যায় ঘলা হৈ যায় নহয় যদি ঘলা হৈ যায় যিটো ডিমাৰ পৰা পোৱালি জন্ম দে অৰ্থাৎ কুম থাকে সেই কুমৰ পৰা পোৱালি হয় তাৰমানে কণ যিটো থাকে কণ যি থাকে সেইটো হ'ল কণী সেইটো কণী আৰু যিটো ডিমা ঘলা হৈ যাব গন্ধলৈ যাব সেইটো হ'ল ডিমা তেনেহ'লে এটা শুন এই ধনন্তৰী এটা বিশেষ গুণ আছে জানানা কেনেকুৱা গুণ কেনেকুৱা গুণ এই বিষক লগি এই ধনন্তৰী হয় না হয় না কোনোৱে হয় না ৰাতিপুৱা উঠে এই ৰাতিপুৱা উঠিয়ে আমি পবিত্ৰ পানী খাওঁ মুখ ধুওঁ জল খাওঁ তাৰপিছত খাওঁ বেছ কিন্তু সেই ধনন্তৰী ৰাতিপুৱা উঠিয়ে একদম হলাহল বিষেদি মুখ ধুব তাৰপিছত সেই পানী বিষবিলাক হলে পান কৰিব আৰু ভাতৰ লগতে পানীৰ সলনি তাৰ উপৰি আৰু কি কৰে জানানে যে এই যেতিয়া কমলাৰ লগত শয়ন কৰিব ৰাতি শয়ন কৰিব তেতিয়া কি কৰে জানা কমল কি কৰে তাতে কি পঞ্চতলা বিষ ওচৰত মজুত ৰাখি থৈ দিয়ে অৰ্থাৎ ৰাতি যেতিয়া তাৰ পিয়া লাগে বা তাৰ ভোক লাগে সেই পাঁচতলা বিঘানী তাৰ মানে কমলাৰ লগত তোৰ পত্নী কমলা কমলা যেতিয়া শয়ন কৰিব যেতিয়া শয়ন কৰিব সেই সময়ত যেতিয়া কেলি কৰিব সেই কেলি কৰা সময়তে সেই ধনন্তৰীয়ে হলাহক বিষ পান কৰি কমলৰ কেলি কৰে
এনেকুৱা ধনন্দৰী বা তাৰ ইমান চামতান বাইদেউ তাৰ ইমান চামতান চামতা লাগিছে শক্তি থকাটো ভিলেজৰ নাম গাঁৱৰ নাম তাৰে কথা কোৱা নাই মই শক্তিটো কি কয় সেইটো ক্ষমতা এতিয়া মই তাক কেনেকৈ বধ কৰিম সেইটোৱেতো হ'ল কথা তই মই বুদ্ধি দিব লাগিব বুদ্ধি দিব লাগিব বুদ্ধি বলত হে তই মই তাক বধ কৰিব পাৰিম